Hey guys, নমস্কাৰ বন্ধুসকল, গুড মৰ্নিং টু অল অফ ইউ। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই আপোনালোকক দেখাবলৈ গৈ আছোঁ মূলা পাতৰ পৰা আৰু বন্ধাকবি পাতৰ পৰা আৰু লাই শাকৰ পাতৰ পৰা আচলতে আমাৰ নেপালী সম্প্ৰদায়ৰ লোকে এটা বস্তু বনায়। বস্তুটোৰ নাম হৈছে গুন্দ্ৰুক। গুন্দ্ৰুক আপোনালোকে হয়তো কেতিয়াবা নেপালী মানুহৰ ঘৰত গৈ পেলাই দেখিছে বা খাইছেও। আৰু এই গুন্দ্ৰুক আচলতে কিদৰে তৈয়াৰ কৰা হয় মই এতিয়া আপোনালোকক দেখুৱাম। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন বেল আইকনটো দবাবলৈ নাপাহৰিব। তো বলক গাইজ, গৈ আছোঁ এতিয়া আপোনালোকক দেখুৱাম গুন্দ্ৰুক কিদৰে তৈয়াৰ কৰা হয়। সেই গাইজ আহক, মই দেখুৱাই আছোঁ এতিয়া মূলা পাতটো কিদৰে সংগ্ৰহ কৰি পেলাই আচলতে ৰ'দত মৰহিবলৈ শুকোৱা হয়। আৰু এয়া চাওক, মাই গড কি ধুনীয়াকৈ ইয়াত চাওক টিঙৰ পাত চতাত কিদৰে মূলা পাত সংগ্ৰহ কৰি পেলাই সুন্দৰভাৱে ইয়াত শুকাই থোৱা হৈছে। আৰু ভাল ৰ'দ পালে দুদিনতে মৰহি যায়। আৰু মৰহি যোৱাৰ পিছত কিদৰে খুন্দি পেলাই আচলতে ৰসটো চেপি পেলাই ভৰোৱা হয় গুন্দ্ৰুক। মই তাকে দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। গাইজ চাওক, মই আপোনালোকক দেখুৱাবলৈ লৈ আনিলোঁ। এয়া ফাইনেলি আচলতে আমাৰ প্ৰিয়ংকা আৰু মোৰ মা আছে, প্ৰিয়ংকা অৰ্থাৎ মোৰ মিছেছ। তো গুন্দ্ৰুক ইয়াত খুন্দি পেলাই কি সুন্দৰভাৱে বনাই আছে। তো মই প্ৰিয়ংকাক সুধিছোঁ যে প্ৰিয়ংকা, তুমি এই গুন্দ্ৰুকটো কেনেকৈ আচলতে বনাই আছা আৰু এইটো কি পাত হয় আচলতে? এইটো লাই পাত হয়। হয় হয়, চাপৰিৰ পৰা অনা হৈছিলে, আমাৰ চাপৰি আছে। হয় হয়, চাপৰিৰ পৰা আনিলোঁ, অনাৰ পিছত আপোনাৰ ৰ'দত দিলোঁ আচ্ছা 3 দিন। আচ্ছা আচ্ছা, ৰ'দটো চোকা আছিলে, আপোনাৰ 3 দিন দিলোঁ লাই শাকটো। 3 দিন দিয়াৰ পিছত মৰহি গ'ল। মৰহি যোৱাৰ পিছত এয়া বনাই আছোঁ গুন্দ্ৰুক। হয় হয়, পটাত পিচি আছোঁ। হয় হয় হয়, আপোনাক দেখাইছোঁ ৰসটো পেলাব লাগে এনেকুৱা। বঢ়িয়া বঢ়িয়া বঢ়িয়া। এয়া দেখিছে, ৱাও, এইটো আচলতে এনাৰ্জিও লাগে পিছে। হয় হয়, এইটো পানীটো আচলতে চেপি পেলাই এক্সট্ৰাকৈ পেলাই দিছে হয়, নহয় জানো? পেলাব লাগিব নহ'বা বেয়া হ'ব। হয় হয়, এয়া দেখিছে, এই হয় মোনাত এটা থৈ দিছোঁ। আমি মোনাত নভৰাও, হয় হয়, এইটো আমাৰ পিতলৰ কলহ, হয় হয়, কলহ বা বতুৱা তেনেকুৱাত ভৰাম। হয় হয়, ভৰাই পেলাই আপোনাৰ কলপাত, হয় কলপাতেদি শুকান কলপাতেদি ঢাকি দিয়া হ'ব। হয় হয়, কিমান দিন থ'ব? সেইটো আপোনাৰ এসপ্তাহমান থ'ম। হয় হয়, এসপ্তাহমান থোৱাৰ পাছত ৰ'দত দিম। হয় হয়, ৰ'দত উলিয়াই পেলাই শুকুৱাম। কেইদিনমান শুকুৱাব? আপোনাৰ শুকুৱাব লাগিব এসপ্তাহমান। হয় হয় ৰ'দটো হয়, চোকা হ'লে এসপ্তাহমান শুকুৱাম আৰু তেতিয়াতো চাগে ৰ'দত একদম ধুনীয়া কৰকৰীয়া হৈ যাব। কৰকৰীয়া হ'ব। হয় হয়, তাৰপিছতে চাটনি খাব পৰা হৈ যাব আৰু। হয় হয়, এইটো চাটনিও খাব পাৰি আৰু চব্জিও খাব পাৰি চাগে নহয় জানো? সৰু বিলাহী, তেতিয়া সৰু বিলাহী ওলাব। হয় হয়, সৰু বিলাহী ওলাব, সৰু বিলাহীৰ লগত পাৰিম ধনিয়া চনিয়া দি পেলাই চাটনি খাম। হয় হয় হয়, মোৰ লগত মাও বহুত কষ্ট কৰিছে, হয় হয় মই হয়, গ'লোঁ হুম, চাপৰিৰ পৰা আনিছোঁ মা মই গৈ পেলাই। হয় হয় হয়, এতিয়া মাও পিচিব, মই প্ৰথমবাৰ খুন্দি আছোঁ পিছে, হয় হয় এতিয়া হয়, মায়ে খুন্দিব। হয় হয় হয়। তো এইটো গাছ দেখি আছে আপোনালোকে কিমান সুন্দৰভাৱে লাই শাক আচলতে 2-3 দিনমান ইয়াত প্ৰখৰ ৰ'দত দি পেলাই মৰহি গৈছে। আৰু ইয়াত শিলপতাত খুন্দি খুন্দি আচলতে কিদৰে হাতৰ আচলতে জোৰো লাগে বহুত। আৰু ধুনীয়াকৈ অলপ জোৰেৰে চেপি পেলাই পানীটো ছেপাৰেটকৈ পেলাই দি পেলাই ইয়াত মোনাত সংগ্ৰহ কৰি আছে। আৰু প্ৰিয়ংকাই কৈছে ইতিমধ্যে যে পিতলৰ কলহত এসপ্তাহমান আচলতে কলপাতে ঢাকি ধুনীয়াকৈ থ'ব আৰু ধুনীয়া চেণ্ট মাৰিব। আৰু সেইটো পাতিত আচলতে ৰ'দত আকৌ শুকাব লাগিব 5-6 দিন। আৰু ধুনীয়াকৈ কৰকৰীয়া হৈ পেলাই আচলতে খাবলৈ ৰেডি হৈ যাব। আৰু এইটো চাটনিও খাব পাৰি আৰু চব্জিও খাব পাৰি সুন্দৰভাৱে দেখাই আছোঁ আপোনালোকক। আৰু এতিয়া মই আপোনালোকক দেখুৱাম যে কিদৰে এইটো পাতিত আচলতে শুকাব লাগে। তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু মই দেখুৱাই আছোঁ আপোনালোকক কিদৰে শুকুৱাই আচলতে এসপ্তাহমান ফাইনেল হ'বলৈ। আৰু এয়া মই মাক সুধিছোঁ আচলতে মায়ে কি ক'ব এতিয়া। তো এইটো আচলতে নেপালী মানুহৰ চাগে প্ৰিয় খাদ্য হিচাপে আচলতে ব্যৱহাৰ কৰা হয় গুন্দ্ৰুকটো। হয়, মানুহে গুন্দ্ৰুক বুলি কয়, হয়, কিন্তু গুন্দ্ৰুক ক'ৰ পৰা হয় কেনেকা হয় মানুহবিলাকে ভালদৰে নাজানে। তাৰে আমাৰ নেপালী ভাষাৰে গুন্দ্ৰুক কয়। হয় হয়, আমি মূলা পাতেৰে তৈয়াৰ কৰিব পাৰোঁ, হয় লাই পাতেদি কৰিব পাৰোঁ হয় তৈয়াৰ, হয়, আমি বন্ধাকবি দিও কৰোঁ, হয় হয় হয়, ঢেঁকী দিও পাৰে হয় পিহিবলৈ, হয় হয়, বটা দিও পিহিবলৈ পাৰে। হয় হয়, আৰু ধুনীয়াকৈ পিহি আমি ধুনীয়াকৈ পিতলৰ কলত ভৰাই হয় হয়, আমি সপ্তাহ 12 দিন থওঁ। হুম, যেতিয়া চেণ্ট এটা মাৰিব হ'বলগীয়া হয়, হয়, আমি তেতিয়া ধুনীয়াকৈ উলিয়াই লৈ আমি ৰ'দত ধুনীয়াকৈ শুকুৱাই দিম। হুম। শুকুৱাটো আপোনালোকে এতিয়া নেক্সটত আপুনি দেখুৱাব পাৰিব। ৱাও, বঢ়িয়া। চ' গোটেইখিনি একেই প্ৰচেছ চাগে নহয় জানো? মূলাপাত বা বন্ধাকবি বা লাই শাক চবটোতো হয় একেই প্ৰচেছতে কৰিব লাগিব। হয় তো আচ্ছা, ইয়াতে ধুনীয়া প্ৰশ্ন এটা উঠিছে। তো আপোনাক মই এইটোকে সুধোঁ যে এতিয়া পিতলৰ কলহত ভৰালেহে আচলতে গুন্দ্ৰুকটো হয় নেকি, বা বেলেগত নহয়, ভৰাব আমি নোৱাৰি নেকি? এনেই গাঁত খান্দিও থ'ব পাৰোঁ। হয়, গাঁতটো খান্দি পুৰি চাফা কৰি ধুনীয়াকৈ কলপাতেদি থ'ব পাৰোঁ। বা পলিথিনত ভৰাইও থ'ব পাৰি চাগে। হয়, তাৰপিছত আৰু কলপাত, শুকান কলপাতেদি ধুনীয়াকৈ থ'ব পাৰি। হয় হয়, লেকিন পিতলৰ কলত বা ডেক্সিত থ'লে হয় অতি সোনকালে টেঙা হয় বস্তুটো আৰু তৈয়াৰ হয় আৰু খাবলৈ টেষ্টি লাগে আৰু বস্তুটো ৰঙা হৈ এটা ৰং ধৰি আহে। হয় হয় হয়, তো ধুনীয়া। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। আৰু ইয়াত সুন্দৰভাৱে মোৰ মায়ে আচলতে উল্লেখ কৰিছে আৰু প্ৰিয়ংকাই আচলতে ধুনীয়াকৈ উল্লেখ কৰি দিছে যে গুন্দ্ৰুকটো কেনেকৈ বনাব লাগে, কিমান দিন শুকুৱাব লাগে, কেনেকৈ পানীটো পেলাই আচলতে কেনেকৈ কিহত থ'ব লাগে, আৰু কিমান দিনত আচলতে ফাইনেলি খাবলৈ তৈয়াৰ হৈ যায়, সুন্দৰভাৱে উল্লেখ কৰিছে। তো আপোনালোকে কেতিয়াবা ট্ৰাই কৰি চাব পাৰে যে নেপালী সম্প্ৰদায়ৰ এই গুন্দ্ৰুকটো কেনেকুৱাকৈ আচলতে বনাই কেনেকৈ খাব লাগে। আৰু বহুত সোৱাদযুক্ত বস্তু এইটো, আপোনালোকে ট্ৰাই কৰি চাব।
আৰু মই আপোনালোকক এতিয়া ফাইনেলি দেখুৱাম যে লাষ্টত কিদৰে ফাইনেলি শুকুৱাই পেলাই বনায়। তো চাই থাকক ভিডিঅ'টো আপোনালোকে, মই গৈ আছোঁ এতিয়া আপোনালোকক দেখুৱাম। তো সেই গাই চক মই ফাইনেলি গুণ্ডুকটো আচলতে কলহৰ পৰা ওলাই পেলাই এনেদৰে শুকুৱাব লাগে, এইটো আপোনালোকক মই দেখুৱাই আছোঁ। আৰু প্ৰিয়ংকাক মই সুধিম যে প্ৰিয়ংকা এইটো আচলতে কিমান দিনত বনাই থোৱা হৈছে এইটো? এইটো আপোনাৰ 2 দিন হৈ গ'ল লোৱা। হয় হয় হয়। এতিয়া ৰ'দত দিছোঁ, এতিয়া ৰ'দত দি ইমান ৰ'দো নাছিলে পিছে, হয় 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 ডাৱৰীয়া আছিলে, এতিয়া চোকা ৰ'দ দিছে, হয় হয় অলপমান শুকান টাইপৰ হৈছে। হয় 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 এতিয়া আৰু 2 দিনমানৰ পিছত হৈ যাব আৰু হয় 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 খাবলৈ। হয় 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 বঢ়িয়া, বহুত ধুনীয়া আচলতে চেণ্ট মাৰিছে। তো এইটো এতিয়া এনেই মুখত আচলতে টেষ্ট কৰি চাব পৰা যায় নেকি? পৰা যাব। মই আচলতে নকলোহেঁতেন এষাৰ কথা, আচলতে বহুত ধুনীয়া মানে নাকত মলমলাই আছে, বহুত ধুনীয়া চেণ্ট মাৰিছে। চ' মই অলপমান টেষ্ট কৰি চাব বিচাৰোঁ। টেষ্টি হৈছে, পুৰা টেঙা বঢ়িয়া হৈছে, বঢ়িয়া বঢ়িয়া। টেষ্ট কৰি চাব পাৰে, অলপ দিছোঁ আপোনাকো। আচ্ছা থেংক ইউ। তো বহুত বঢ়িয়া, ৱাণ্ডাৰফুল, বহুত ধুনীয়া হৈছে টেষ্টটো দেই। তো এইটো আৰু 2 দিনমান চাগে থোৱাৰ পিছত খাবই পাৰিব নহয় জানো? হয় খাব পৰা যাব। তো সেই গাইছ, এই ভিডিঅ'টো আপোনালোকে আচলতে চাই পেলাই কি বুজিলে নাজানো। তো আপোনালোকে যদি এই ভিডিঅ'টো চাই পেলাই যদি গুণ্ডুক খাবলৈ কেতিয়াবা ইচ্ছা কৰে বা কেতিয়াবা আপোনালোকে বনাবলৈ ট্ৰাই কৰে, তো এই ভিডিঅ'টো চাই পেলাই আপোনালোকে আচলতে বনাব পাৰে। আৰু কেতিয়াবা নেপালী মানুহৰ ঘৰত গ'লে মানে আপোনালোকে গুণ্ডুকটো খাই চাব কেনেকুৱা লাগিব গাইছ। চ' থেংক ইউ। তো আপোনালোকে আচলতে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে বেল আইকনটো আপোনালোকে টিপিবলৈ নাপাহৰিব। তো জয় অসম।